হাতৰ হয়, আপুনি সেই হিচাপে আইডিয়া কৰিব হা। তিনিখন হাত তাৰ, মূৰত নাই চুলি, সকলোৱে চলাই তাক উহ আহ কৰি। তিনিখন হাত হাত, মূৰত নাই চুলি, সকলোৱে চলাই তাক উহ আহ কৰি। কি হ'ব পাৰে? তিনিখন হাত মূৰত কিন্তু চুলি নাই, সকলোৱে চলাই তাক উহ আহ কৰি। এনেকুৱা মানে এটা বস্তু হ'ব, সকলোৱে চলায় আৰু উহ আহ কৰি চলায়। অটো ফেন নেকি? আচ্ছা ৰিক্সা নাই নহ'ব। অকণমান চিন্তা কৰিব নেকি? তিনিখন হাত বুজাইছে আৰু মূৰত নাই চুলি, সকলোৱে চলায় উহ আহ কৰি। কি চলায় এতিয়া? উহ আহ কৰিও চলায়। তিনিখন ভৰিও নহয়, হাতো নহয়। কি হ'ব পাৰে? নাই নাজানে। মই কৈ দিওঁ ফেন। আচ্ছা ঠিক আছে, থেংক ইউ। পানী আছে, মাছ নাই, জংঘল আছে, বাঘ নাই, কি হ'ব? পানী আছে, মাছ নাই, জংঘল আছে, বাঘ নাই। জংঘল আছে, বাঘ নাই। কি বস্তু হ'ব পাৰে? এটা বস্তু হ'ব, কি হয় এতিয়া? আপুনি বুজি পাইছেনে? মানে আৰু এবাৰ কোৱাচোন। পানী আছে, মাছ নাই, জংঘল আছে, আকৌ বাঘ নাই। মানে জংঘল হ'ব। জংঘল হ'ব, জংঘলটো আছে কিন্তু বাঘ নাই তাতে। বাঘ নাই তাতে। জংঘল মানে পানী আছে, অঁ মাছ নাই, জংঘল আছে, আকৌ বাঘ নাই। বুজিছ? মানে এটা বস্তু হ'ব, তাত পানীও থাকে, মাছ নাথাকে, আকৌ জংঘল থাকে কিন্তু বাঘ নাথাকে। এটা বস্তু হয়। শিয়াল কেত মানে শিয়াল শিয়াল নহয় ন। মাছ নাই, বাঘ এটাই বস্তু হয়, তাতে পানী থাকে কিন্তু মাছ নাথাকে, আকৌ জংঘল থাকে কিন্তু বাঘ নাথাকে। কি হ'ব? নোৱাৰিব? আপুনি অলপ চিন্তা কৰিব নেকি? বাৰু বহুত চিন্তা কৰিলে। মই কৈ দিওঁ নে আপুনি চিন্তা কৰিব নেকি? কিবা আহিছিল নেকি মনত? কাছ নাই, কাছ নহ'ব। কৈ দিয়া। নাৰিকল। এজন মানুহ ৩৬৫ দিন কেনেকৈ নোহোৱাকৈ থাকিব? ৩৬৫ দিন নোহোৱাকৈ কেনেকৈ থাকিব? ধেমালি হিচাপে ভাবক, ধেমালি হিচাপে। নোখোৱাকৈ নোহোৱাকৈ ৩৬৫ দিন নোহোৱাকৈ কেনেকৈ থাকিব? মই বাৰ বাৰ কৈ আছোঁ কিন্তু ধেমালি হিচাপে ভাবিব। চিৰিয়াছ নহয় কিন্তু। এনেই অলপ কিবা এটা হিং চিং দিব নোৱাৰে নেকি? কিন্তু মই কৈয়ে দিলোঁ আপোনাক, মানে ধেমালি হিচাপে ভাবিব লাগিব। নে চিৰিয়াছ মানে কুৱেশ্যন নহয়, মানে ফানি ৱেত ভাবিব লাগে। এটা মানুহ কি ৩৬৫ দিন নোহোৱাকৈ কেনেকৈ থাকিব? টোপনি নামৰাকৈ। টোপনি নমৰাকৈ মানুহ নে জানোৱাৰ? মানুহে হ'ব। আচ্ছা ৩৬৫ দিন টোপনি নামাৰে, কেনেকৈ থাকিব এতিয়া? কেনেকৈ থাকিব? মানুহে হয় কিন্তু, আকৌ ৩৬৫ দিনো হয়। আপুনি আপুনি চিন্তাই কৰা নাইচোন, অলপমান কয়। নোৱাৰিব? মই ক'ম কওক চিয়'ৰ নে? নকওঁ নেকি? ঠিক আছে, কৈ দি আছোঁ। ৰাতি শুব। ৰাতি ৩৬৫ দিন বুলি কৈ আছোঁ, ৰাতিহে শুব মানুহ। ৰাতি হ'লে ৰাতিহে শুব। বুজিলোঁ। ঠিক আছে, থেংক ইউ। কি কাম আপুনি কেতিয়াও এটা হাতেৰে কৰিব নোৱাৰে? কি কাম আপুনি কেতিয়াও এটা হাতেৰে কৰিব নোৱাৰে? এটা কাম আছে যিটো আমি এটা হাতেৰে কেতিয়াও কৰিব নোৱাৰোঁ। কি কাম হয়? যেনে
এটা হাতেৰে কৰিব নোৱাৰোঁ। এটা হাতেৰে কৰিব নোৱাৰোঁ কিন্তু চব কাম আমি কৰিব পাৰোঁ সেইটো কামটো মানে এটা হাতেৰে কৰিব নোৱাৰোঁ গাড়ী চলোৱা এইটো ষ্টাৰিংটো দুই হাতেৰে ধৰিব লাগে ষ্টাৰিংটো এটা হাতেৰেও কিছুমানে চলায় সেইটো চলাই আৰু এতিয়া এটা হাতেৰে চলাব পাৰিব তথাপি দুটা হাতেৰে আপোনাৰ কিবা আইডিয়া আহিছেনে নাই আহা অকণমান চিন্তা কৰকচোন নাই আহা আছে কিন্তু এতিয়া হয়তো মানে অলপ অহা নাই অলপ চেষ্টা কৰিলে আহিব পাৰে কিন্তু কোৱাৰ লগে লগে ক'ব আচ্ছা এইটোৱে আছিল নেকি? এটা হাতেৰে কৰিব নোৱাৰোঁ আৰু এবাৰ কৈ দি আছোঁ তথাপি কি কি কৰিব হ'লে মানে এটা হাতেৰে কেতিয়াও কৰিব নোৱাৰে কি কৰিব হ'লে মই কৈ দি আছোঁ হাত চাপৰি আচ্ছা হাততালি ঠিক আছে থেংক ইউ মোৰ মৰমৰ অসমবাসী ৰাইজ আজি আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব নে কি কয় আজিলৈ আহিছোঁ নমস্কাৰ বাই বাই জয় আই অসম